Hi, hello friends and welcome to my YouTube channel Nolbari Akonkans Blog. বানপানীৰ মাজৰ পৰা একচুয়ালি সবে বানপানীৰ ভিডিও বনাই আছে তো বৰ্তমান যেটো পৰিস্থিতি সেই পৰিস্থিতিক লৈ কিনে মই ভাবিলে এটা এগেইন ভিডিও বনাই দিও কাৰণ বহুত দিন হল মই আসলতে ভিডিও বনোৱা নাই কাৰণ আপোনালোকক এটা কথা জনাব লাগে যে লাষ্ট টাইম যেটো মই ভিডিও বনাইছিলো কুস্কা চ্যালেঞ্জৰ আছিল তো তাতে এজন এটা ল'ৰা আছিল নহয় ভৱেশ বৰ্মন নামৰ তো ভৱেশ বৰ্মনৰ বহুত ডাঙৰ এটা এক্সিডেন্ট হল তার ভৰি ছিঙি গৈছিল তো তেতিয়াৰ পৰা ভিডিও বনোৱা নাই আসলতে বহুত কিবা কানি লাগি আছিল তাৰ অপাৰেশ্যন কিবা কাৰণে তো যদি হেতু ভিডিও চোৱা নাই মই ডেসক্ৰিপচনত লিংকটো দি দিম চাই ল'ব আৰু আজি ভিডিওটো আসলতে বনাব নালাগে এইখিনি সময়ত তথাপিতো বনাবৰ এটাই মোটিভ হ'ল যে আমাৰ যেটো গাঁও আছে আমাৰ গাঁৱত সিচুৱেশ্যন বহুত বেয়া মানে আৰু কিছুমান ঘৰত এনেকুৱা হৈ আছে খাবৰ ভাত নাই মানে একোৱে নাই থাকিবৰ ঘৰ নাই মোৰ লগত আছে ইভেন মোৰ ঘৰত বহুত হেৰি আছে ইভেন মোৰ চন্দন বুলি মোৰ লগৰ ল'ৰা এটা আছে এটো দেখিব পাইছে ইহঁতৰ ঘৰত ইমান পানী মানে থাকিবলৈ হেৰি নাই মানে চন্দন কি হৈ আছে মানে ঘৰত কি হ'ব ঘৰত এতিয়া বৰ্তমান সোমাবৰ পৰিস্থিতি নাই ঘৰত এককাল পানী ঘৰ ডুব গৈছে মানুহবোৰ থাকিব পৰা নাই মানুহবোৰ ওলাই যাব লগা হৈছে কাৰণ ঘৰৰ তিৰি চলি এইবোৰ বাহিৰত পঠাব লগা হৈছে ঘৰত থকাৰ অসুবিধা কি কম ইয়াতকৈ দুখৰ বিষয়ে ক'ব লগা একো নাই এনেকুৱা পৰিস্থিতি কি ক'ব আৰু মই চন্দনহঁতৰ ঘৰৰ এটা জাষ্ট হেৰি দেখাই দিছোঁ মানে সোমাবলৈ এতিয়া চোতালত কিমান পানী চাই লওকচোন দেখিব পাই আছে মোৰ এক কোকাললৈ পানী বৰ্তমান তো ঘৰৰ ভিতৰত মই আপোনালোকক দেখাই দি আছোঁ ইহঁতৰ ঘৰত কেনেকুৱা চিটুৱেশ্যন থাকিবলৈ সঁচাকৈ কৈছোঁ বহুত দেৰি তাৰ মাজতে ব্লগিং কৰি আছোঁ আৰু হয়তো এইটো ভিডিঅ'ৰ পিছত কোনোবা ট্ৰল দিব পাৰে বাট এইটো ট্ৰল দিয়াৰ কোনো কথা নহয় জাষ্ট মই এইটো হেৰিৰ কাৰণে দিলোঁ তো চাই লওকচোন মই আপোনাৰ আমাৰ গাঁৱৰ গোটেই বানপানী দেখাই দি আছোঁ তো সৰু ঘৰৰ পৰা ওলাই আহোঁ আৰু ইয়াতে বৰ্তমান মানে থাকিবলৈ হেৰি নাই তো সেইকাৰণে মই আমাৰ ঘৰত ইয়াত ৰাখিলোঁ আমাৰ ঘৰতো পানী হৈছে কিন্তু আমাৰ ঘৰৰ ভিতৰত হোৱা নাই এতিয়ালৈ অলপ ওখ আছে যিহেতু তো ইহঁতৰ মাক ভাইটিটো আৰু ৱাইফ অলৰেডি মানে মায়েকহঁতৰ ঘৰত গৈছে তো তিনিও আমাৰ লগতে আছে কাৰণ এনেকুৱা চিটুৱেশ্যনত আসলতে লগ দিয়াটো বহুত প্ৰয়োজন সেইকাৰণে আহিলোঁ তো চাই থাকক ভিডিঅ'টো পেহী গৈছিল মম আনিব কাৰণ মন্দিৰ আশ্ৰয়স্থল হেৰি কৰি লৈছে তো আপোনালোক দেখাই আছোঁ এবাৰ চাই লওক মন্দিৰত কেনেকৈ আছে চাওকচোন কিমান বেয়া লগা অৱস্থা সঁচা কথা কৈছোঁ এই ঘৰৰ কিমান ওপৰেদি পানী যাই আছে মানে ঘৰ সমানে আধা ডুবি আছে বহুত বেয়া পৰিস্থিতি আচলতে এইবাৰ যিটো বানপানী মই 2000 চনৰ যিটো বানপানী হৈছিল তেতিয়া একদম সৰু আছিলোঁ তেতিয়াৰ পৰা এতিয়া দেখিছোঁ এৰাউণ্ড 22 বছৰ পিছত এনেকুৱা বানপানী এটা হৈছে তো আজিৰ জেনেৰেশ্যনটো ক'ব লাগে ময়ো আজিৰ জেনেৰেশ্যন কিন্তু বাট যিবিলাক নতুনকৈ আছে 18 বছৰ 19 বছৰ সিহঁতেতো দেখাই পোৱা নাই এনেকুৱা বানপানী মানে সিহঁতৰ কাৰণে একদম নতুন এক্সপিৰিয়েঞ্চ তো সঁচাকৈ সেই পৰিস্থিতি যেতিয়া আছিল তেতিয়া
সেই পৰিস্থিতি আৰু আজিৰ পৰিস্থিতি মই এতিয়াও ভাবোঁ যে কেনেকুৱা কি পৰিস্থিতিৰ পৰা আমি আহিছোঁ। তো এগেইন যে ইমান আধুনিক প্ৰযুক্তিবিদ্যা ইমান ওপৰত যোৱাৰ পিছত এনেকৈ বানপানী যে হৈ আছে, তো আচলতে ক'ব লাগিলে কিছু ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত এটা দুৰ্ভাগ্যজনক কথা। কাৰণ প্ৰকৃতিৰ প্ৰকোপ হয়, কিন্তু প্ৰকৃতিৰ প্ৰকোপ ক'ৰবাত নহয় ক'ৰবাত সেইটোৰ দায়িত্ব আমাৰ আছে। কাৰণ প্ৰকৃতিক আমি যেনেকৈ বেয়া কাম কৰি আছোঁ নহয়, যেনেকৈ প্লাষ্টিকৰ পৰা হওক, এইবিলাক আৱৰ্জনাৰ পৰা হওক, গমেই পায় গুৱাহাটীত আজি কিটো অৱস্থা, তো গাঁৱৰ পৰিস্থিতি এনেকুৱা। তো সঁচাই বহুত বেয়া দিয়ক। আৰু মই বাৰে বাৰে কৈছোঁ এইটো কোনো ফান ভিডিঅ' নহয় বা হেৰি ভিডিঅ' নহয়, বহুত গুৰুত্বপূৰ্ণ ভিডিঅ'। কাৰণ গাঁৱলীয়া যিমান মানুহ আছে, গাঁৱলীয়া মানুহবিলাকে কি পৰিস্থিতিত আজিকালি কাম কৰি আছে, মানে জীয়াই আছে এই বানপানীৰ মাজতো, বহুত ভাবিব লগা কথা। কিন্তু এইটো ঘৰত চাওকচোন, একদম খিৰিকী দি পানী যাই আছে, মানে কেনেকৈ আছে ভিতৰত কিমান পানী হৈছে গমেই নাপাওঁ। জোকে ধৰা আন পাইছোঁ ৰ'ব, যদি জোকে ধৰে অৱস্থা বেয়া হৈ যাব। নাই দে, জোক নাই বৰ্তমান। পানী চাব আহিছোঁ, পানী কিমান উঠছে? ঘৰৰ ভিতৰত উঠছে না? মাছ মাছ মাৰিলোঁ দুটো। মাছ কি মাছ মাৰি আছে চাই লওক। এই মাছ দেখুৱাই দিয়া। কিহেদি মাৰিলা চন্দ্ৰা? এই লিঙি জাল। অঁ, কিমান মান মাৰিলা তাক লাগি? কলিঙি জালত, কলিঙি জাল, এই ফাঁচি জাল, ফাঁচি জাল। বেলেগ আপোনাক মাছ মাৰি আছে পুৰা, মাছ পুৰা খাই আছে। ডাঙৰ ডাঙৰ পুখুৰী একদম পুৰা তলত, পানীৰ তলত। কি ৰন্ধা কি ক? অৱস্থা বেয়া নাকি? ক'ত গৈছিলি? এই গৰুকেইটাক থৈ আহিলোঁ ক'ত? শিবিৰত। পানী বেছি হৈছে নেকি? পানী বহুত বাঢ়ি আছে, অৱস্থা কেনে? একদম ভয়ংকৰ অৱস্থা, ভয়ংকৰ অৱস্থা। তো গৰু মানুহ চব একদম থৈ কিনে আহিব লগা হৈ আছে। মানে শিবিৰ টাইপ চবতে বনোৱা আছে অলপ অলপ, মানে শিবিৰ কোনো চৰকাৰী শিবিৰ নহয় দিয়ক, নিজে নিজে মানে 4-5টা মানুহ লগ লাগি য'তে মানে থাকিবলৈ আশ্ৰয়স্থল নাই, অকণমান ওখ ঠাই বাছনি কৰি লৈছে, তো তাতেই শিবিৰ। মাজে মাজে একদম জোক চাই আছোঁ, জোকক লাগি বিৰাট ভয়। জোক লাগিলে মোক এৰি দিব লাগিব দেই। এই ৰাস্তাৰ অৱস্থা চাওক, ৰাস্তা, এই ৰাস্তা বুলি গম পাই না, ৰাস্তাৰ কোনো চিন চাবেই নাই। মই আপোনালোকক এটা শিবিৰ দেখাই দি আছোঁ। এই ভগৱান, আৰে জোক আছে নেকি? জাল ঘৰত দেখি পুৰা পানী নাকি? ঘৰত দেখি থাকিব পৰা নাই, একে উঠি ৰাস্তাতে আছো। চাওক অৱস্থা একদম সঁচাকৈ বহুত বেয়া। অৱস্থা একদম সঁচাকৈ বহুত বেয়া, একদম চাৰিওফালে মানে আশ্ৰয়স্থল কোনো এনেকুৱা এটা জেগা নাই য'তে আশ্ৰয়স্থল বুলি কিবা এটা কৰি আছে। তো বেলেগ হওক ন, মাছটো মেইন কিন্তু এই চাকত এতো মাছ পুৰা হেৰি কৰি আছে। বিদ্যুতে মাছ পাই আছ নাই? তোমাৰ নহয় নেকি? কি ক'ত যোৱা এতিয়া? পানী কি নাই? পানী ভাল লাগছে আৰু অলপ পানী ভাল লাগব। তাকেতো সাগৰত নামি থকা আনিছে ন? সাগৰ সাগৰ আনি দিছে চব। ইফালে জ্বৰ উঠিছে ৰ'ব। লাগে মৰিব, বেলেগ একো নহয়, হয়নে নহয়? ঘৰত উঠছে না?
ঘৰত জানা উঠো আৰু উঠো এয়া চাওক পানী খাবলৈ পানী নাই বাহিৰৰ পৰা এনেকৈ পানী নিব লগা হৈ আছে বাই বাই যাতায়াতৰ মেইন সঁজুলি ভেল কলৰ ভেল এনে আণ্ডাৰ ৱাটাৰ শ্বট পূৰা দেখি থাকে আজি বানপানীৰ তলৰ পৰা আণ্ডাৰ ৱাটাৰ শ্বট দেখাই দি আছোঁ দুটা চাই থাকক বহুত পানী ঘৰত আমার উঠছি আমার পালি জিম বুঝছো না আমার বানপানি হয়েছি আমার নাই ঘর জায়গায় নাই 20-25 মান ধান পানীৰ তলত গ'ল এতিয়া চাওকচোন কিমান বেয়া পৰিস্থিতি বৰ্তমান 20-25 মান ধান পূৰা পানীৰ তলত খোৱাৰ কাৰণে গৰুৰ খেৰ পৰ্যন্ত একদম তলত চাওকচোন পানী কিমান পানী ঘৰৰ ভিতৰত চাওক সন্মুখতে ইমান পানী আৰু পিছফালে কিমান পানী হ'ব চাওকচোন চব বস্তু পানীৰ তলত তহঁতে এতিয়া ক'ত আছা আমি এতিয়া ডিপুৰা তাতে আছো খোৱালত কি হেৰি হৈ আছে না খাব পাই আছে না তাতে খাই আছো ডিপুৰা তাতে খাই আছো তো সঁচাকৈ বহুত বেয়া পৰিস্থিতি বৰ্তমান এই এণ্টায়াৰ নলবাৰী বুলি ক'লে গোটেই হেৰি নহয় আচলতে বৰভাগত বহুত বেছি হৈছে এইবাৰ তোমাৰ একবাৰ জাষ্ট এটা দেখিছোঁ চন্দ্ৰনন্দৰ এইটো আৰু এবাৰ দেখাই দি আছোঁ মানে ঘৰত থকাৰ ব্যৱস্থা মানে একো নায়েই চাওকচোন ঘৰৰ ভিতৰত হাঁহ এনেই ওপৰত বিচনাৰ ভিতৰত হাঁহ আছে চাওক মই ভিতৰত যাব নোৱাৰোঁ কাৰণ ভিতৰত যোৱাৰ লগে লগে যদি বেৰা ভাঙি অহাৰ চান্স আছে তো ভিতৰত নাযাওঁ তো এইখিনিৰ পৰা দেখাই দিলোঁ পৰিস্থিতি সঁচাকৈ বহুত ভয়ংকৰ পৰিস্থিতি মই লাইফত মানে এনেকুৱা হ'ব বুলি আচলতে কল্পনাই কৰা নাছিলোঁ কাৰণ 2002ৰ বানপানী যিটো আছিল সেইটো বানপানী তাৰমানে একদম এক্সট্ৰিম আছিল তো তেতিয়াৰ পৰা ইমান যি হ'ব একদম আশা কৰা নাছিলোঁ তো সেইকাৰণে বহুত মানুহে এইটো আশা কৰা নাই তাৰ কাৰণে আচলতে বিনা প্ৰিপেয়াৰ হোৱাৰ কাৰণে আজি এইটো আচলতে পৰিস্থিতি বস্তু লৈ আহিলা নেকি বস্তু লৈ আহিলো কি আনিলা আলু নিমখ বেলেগ কি হবা এই পানীত দাম কেনাই এই দাম বহুত শিখৰত 20 টকা পেকেট 10 টকা তোৰ 20 টকা নিমখৰ পেকেট 40 টকা শিখৰটো মেইন এইখানে কাটি দিলে গেলা হয় নেকি ঠানিটা কাটি দিলে হ'ব কাটি দিব পাৰে নেকি কি প্ৰকাণ্ড গাছ একডাল এই লাইনত তাত পৰি কিনে কেনেকুৱাকৈ অৱস্থাত বেয়া অৱস্থাত আছে এইকেইডাল যদি কাটিব পাৰোঁ একডাল কাটিলে যাব নেকি হা চাচোন সঁচাকৈ পৰিস্থিতি বহুত বেয়া পৰিস্থিতি আৰু আমাৰ ঘৰত পানী উঠো অৱস্থা অলপমান বাকী আছে এই চাওক এইখিনি লৈ কিনে আছে আৰু এইটো আমাৰ চুটকি ইয়াক পূৰা বান্ধি থৈ দিছে কি ওলব পৰা নাই তো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্তি কৰোঁ ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু কেনেকুৱা পালে মানে তাক দেখিছে যে গোটেই যিটো পৰিস্থিতি চাৰিওফালে কেৱল বানপানী আৰু বানপানী তো পৰিস্থিতি একদম ভয়ানক আশীৰ্বাদ কৰিব বানপানী সোনকালে কমে আৰু ঘৰতে থাকক কেতিয়া ভিডিঅ'টো আপলোড কৰিব পাৰোঁ গম নাপাওঁ কাৰণ কিবা পৰিল ইলেক্ট্ৰিচিটি কেতিয়া আহে গম নাপাওঁ বৰ্তমান ইলেক্ট্ৰিচিটি একদম নাই নেটৱৰ্ক পূৰা ডাউন তো ধন্যবাদ এইখিনি সময় দিয়াৰ বাবে আগলৈ ভিডিঅ'বিলাক চাই থাকিব তো ধন্যবাদ জয় অসম বন্দে মাতৰম